আউটপোষ্ট সহযোগ কৰিছে ভিৱাছ ৱাও ফৰ উইমেন অফ উইজডম কেপ্টেইন টিএমটি ঘৰৰ শক্তি নতুন ষ্টাফে জইন কৰিছে ছাৰে মোক নকলে যে এইবিলাক বাদ দি তাক একবাৰ দম দিব লাগে কিয় ই মোৰ বডিৰ পাৰ্টছৰ পাৱাৰ নাই বুলি কৈছে কিয় আহিছা আৰে বল দিয়ে না দম দি না প্লিজ সৰকাৰা দে এইটো কোৱাৰ কাৰণে ধাৰলে তুমি কি ইউপিত বিয়া হৈছা BSF কেনেকে কভাৰ কৰিছে বাৰু কিয় এনেও ইউপি হাৰিয়ানাৰ মানুহবোৰৰ হাতবোৰ বৰ টান তাতে BSF বন্দুক লোৱা হাত গাত চলে দুখ নোপোৱা মৰাটো এইটো কি কথা সুধিছে চোৱা কোন মই মানে দম নিদিলে দেখোন ফাৰ্ষ্ট টাইম এটিটিউডটো দি লৈছো বল তাৰমানে কেকেটা বোলাজন এইজনেই নেকি কি হল হে ইমান ভাব দি আছে যে কওক নতুন হবলা কোন বাহিৰত দেখা জনী বাহিৰত দেখা জনী মানে হয়তো দেখোন লাহি পাহি দুদিনমানৰ কাৰণে আহিছে কিমান দিনৰ কাৰণে আহিছে সেইটো মেটাৰ নকৰে মেটাৰটোনো কি ভাল হোৱা নাই কি ভাল হোৱা নাই ভাল হোৱা নাইতো ছাৰ সি মোৰ বডিৰ পাৰ্টছৰ পাৱাৰ নাই বুলি কৈছে ৰনা কোনোবা এজনে নিউলি থানাত জইন কৰিছে আমি গম পাব লাগে না বাৰু হ'ব কিবা আৰু হ'ব কি হ'ল ঐ আমি চিনাকি হওঁগা তাৰ আগতে আপুনি কাম এটা কৰি যাওক আমাৰ মইনাজনী আজি ঈশ্বৰেহে মিলাইছে ধুনীয়া সময় ফোনটো আহিছে আৰু খাবা জানো খোৱা যদি খোৱা নহলে মই খাই দিম মোহন মোহন বৌ গাখীৰ বাতি গোটেই বাতি মাৰি দিলে বৌ হয় নেকি দেখিছে না মানুহ কেনেকে তিনটিনীয়া হৈ খেলি আছে তাকে চাওঁ এইফালে চাওঁ গোটেই বাতি মাৰিলে গোটেই বাতি মাৰি দিছে বৌ হেৰি নহয় এই ড্ৰয়িং ৰুমৰ পৰা আহোগে আছোন মইনা তুমি অকলে যাবলৈ ভয় ভয় লাগি আছোন আমাৰ মাইনাই নিজে নিজে খাব খাব থাকিব কি নাম মোৰ আপোনাৰ তোৰ মই আকৌ চবকে তই তইকে মাতো হ'ব দিয়ক আপোন লাগে এই আছো না দম দি দিম ৰ এই কি দিম ৰ ই মোৰ বডিৰ পাৰ্টছৰ পাৱাৰ নাই বুলি কৈছে তই দিবি নে মই দিম তই দি ৰাম এনেকুৱা আকৌ কিয় কৰে মই দিম দে কি দিব মোক কোনোবাই লৈ যা মইনা কলি যে মই চুৰ তই চুৰ একে 10 তুমত চুৰ মই চুৰটো চুৰ মই গাখীৰ চুৰ তই চুৰ মাই ডগছ সেই সৰু ছোৱালীজনী আজি জন্ম হৈ মাক বাপেকে যিটো কৈছে কথা একে ঘূৰাই পকাই নাথাকিবি তই চুৰ এটা মই চুৰ কি প্ৰণাম আছে প্ৰণাম নাছে মুখত এইবোৰ গাখীৰ হয়নে নহয়
মুখত গাখীৰ লাগি আছে নেকি বাৰু আৰু কি মই খাইছো মই তাই ভাগে গোটেইখিনি গাখীৰ খাই পেলাইছো তই কিয় খালি মইনা সেই গাখীৰ অকমানি ছোৱালীজনী এবাটি গাখীৰ খোৱাৰ পিছত যদি ভাউতকেও গা মাৰিলে গোটেই গাখীৰ ওলাই যায় তাই গোটেই গাত যদি স্কিনৰ প্ৰব্লেম হৈছে কোনে লিক্স ল'ব ঐ দেহি অ কলিজা তুমি ডক্তৰ তাকো গাখীৰ খালে স্কিনত প্ৰব্লেম হোৱা তেনেকুৱা ডক্তৰ কোনখন মেডিকেল কলেজৰ পৰা পাছ কৰি আহিছা শুন বহুত সৰুতে পঢ়িছিলো যে পাহৰি থাকিলো হয় নেকি মাৰ ভাগৰ মেডিকেল কলেজ ঐ গাখীৰ খা গাখীৰ খা গাখীৰ খা গাখীৰ খা নামটো শংকৰ মই আকৌ শংকৰী বুলি মাতিলেহে ভাল পাওঁ কিয়া জাষ্ট ফৰ এনেই ভাল লাগে তই মাইকী টাইপৰ কথা কিয় ক ক'ত মই মাইকী টাইপৰ কথা ক'লো এনেকে কবি হ'ব আকৌ দেখি আহি যায় বডি কালাৰটো ধুনীয়া থেংক ইউ চকুকেইটাও ধুনীয়া থেংক ইউ চাওক শুই দেচোন কিয় ঘূৰ না ঠিকে আছে উইমা কোলে হৈছে আহা এৰিয়ে নিদিয়ে মইনে এতিয়া গৈ থাকো বৌ আৰু অকমান থাকাচোন নহলে নহয় ঘৰ ডাঙৰ দুজনী আমনি কৰি আছে নহয় গৈ থাকো দিয়ক ঠিক আছে যোৱা তেনেহলে নাপায়, নাপায়। মাজে মাজে হেৰি নহয় মাইনাক আমাৰ ঘৰতে থৈ যাবাচোন দেই বাৰু দিয়ক গৈ থাকো অ। এতিয়া। ব'লা দেই ব'লা ধাউনো বাই বাই কোৱা টাই 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 এই কেক এটা যে মানুহ বাৰু কেকেটা মানুহটো বিৰাট সাংঘাতিক সাংঘাতিক মানে মই ঠিক বুজাই দিব নোৱাৰো কিন্তু সাংঘাতিক চৰিত্ৰ পাতি কেনেকুৱা কিয় এ নহয় চকুকেইটা দেখিলে মানুহটো কিবা অসভ্য যেন লাগে কিবা মানুহ কেনেকুৱা লাগে কা নহয় মানে নহয় সেইটো নহয় ঐ চা বলকৈ দেৰি হৈছে মই ডিউটি যাম তোৰ আকৌ কিহৰ উৎপাত আপোনাৰ দেৰি হোৱা মানে মোৰ দেৰি হোৱা চা বলকচোন তাৰ কথা শুনা মানে বলকচোন কিয় মনি মনি চিঞৰি ৰ এইজনেকে মনি মনি বুলিয়ে পাগল হৈ গৈছে হেল্ল' কেকেটা হয় না একেটা নহয় আমাৰ মোহন দাই কৈছো মন্দা শুনাচোন আমি অলপ দেৰিকে বিহুখন পাতিছো বিহু হয় আৰু দুদিনমান হৈ দিয়ক কাতি বিহু পাই যাব কি কয় কেকেটা আৰু তোমাৰ প্ৰগ্ৰামতে লাগিছিল কেকেটাই পাৰিবনে সোধকচোন এই শুনকচোন একেচাৰ বিহু চিহু চব বাদ দি দিছে এতিয়া নকৰিছে হয় নেকি মইতো অকলে কৈ আছো ঠিক আছে দিয়া তোমাক নহ'লে অলপ পিছত এই নম্বৰটোত ফোন কৰি পইচা পাতি কথা পাতি ল'ম শুনকচোন কোৱা এইটো নম্বৰত মানে বহুত বেংক কৰে হা এইটো নম্বৰত ফোন নকৰিবচোন বহুত পইচা খুজিছে মই আপোনাক বেলেগ এটা নম্বৰ দিছো সেই নম্বৰটো আপুনি ফোন কৰিবচোন আপুনি ক'ত আছে সেইটো কওক মই নিজে নম্বৰটো দি আহিম হয় নেকি তেনেহ'লে তুমি 2 ঘণ্টামান পিছত ঘৰৰ পিছতে ভাতলৈ আহিবা মোক তাতেই পাবা ঠিক আছে আঁকিছো এই কি কৰি আছ অঙালী বিহুৱে বতৰ ঘুগুনি ভাল লাগে মটৰ বিহু যোৱাই নাই মানে তাই ৰাম কি গৰম মাৰিছে ঐ মানুহ মৰি যাব দেখোন পুৱাকে পুৱা বেঙেনা দিছে সিজি গৈছোগে আৰু একে বেঙেনা পিটিকাটো টাইপ হৈছে আৰু চাহ ঐ গাৰ ৰং চাচোন ক'লা হৈ গৈছেগে একে ক'লা বেঙেনাটো হোৱা দিয়ে হৈছে আৰু চাহ আৰু নোৱাৰি দেই নোৱাৰি আৰু গা বেয়া হৈ যাব একে পোক লগা বেঙেনাটোৰ নিচিনা হৈ যাব কথা পাতি তই বেঙেনাকে আছ যে কিয় তই মোৰ লগত এনে কিবা খেলি মেলি কৰা নাইতো একোতো নকৈছে চাহ
আছে কিয় সেই ব্ৰহ্মপুৱাতে আহিছিলি নহয় এতিয়াহে ভাল বেয়া খবৰ সুধিবলৈ সময় পাইছে সুধিবলৈ একো নাছে কাৰণে সুধিছেও ভালে আছে বাপেৰ হবলৈ আজি বাইচাইকেলখন লৈ নাযায় এখন দেখাক দেখিহে কিনিছে কি কলি বোলো দেখাক দেখি কি কিনিছো মই কৈছো তাকে কথাটো মই ধুনীয়াকে বুজাইছো কোনটো বুজাইছো সেইটোৱে কৈছো হেই দুইটাই কথা মহলা মাৰিব নালাগে এইখন অঁতৰাই নিয়ক মই এইবোৰ সাৰিব লাগে খুলি দে ঐ চা কথা এটা সুধো চা সোধ এনে আপুনি বেঙেনা খাই কেনেকুৱা পায় চা কাঢ়াকে ফ্ৰাই কৰি দিলে ভাল পাওঁ গোটাটো পুৰি সৰু সৰুকে আদা চকলিয়াই দিলে ভাল পাওঁ পিছে তই কোনটো বেঙেনাৰ কথা কৈছ আপুনি বা কোনটো বুলি ভাবিছে মই যিটো ভাবিছো সেইটো তই নকবওতো পাৰ তই যিটো কৈছ সেইটো ময়োতো নেভাবিব পাৰো কথা এটা আছে আকৌ দেই বোলে কহয় মাধৱ দাসে বেঙেনাই বেঙেনাই আছে বা কথাটো নুসুধাহেঁতেনে ভাল আছিলে চা সোধ উই মা ইমান ৰ'দ দিছে না ৰিক্সা এখন পাবলৈ আছে না অটো এখন পাবলৈ আছে কলাই পৰি যাম এতিয়া অ বাইদেউ শুনকচোন মোক মাতিছে হাই কওকচোন Oh, thank God. এতিয়াহে কিবা মনটো ভাল লাগিছে জানে কি খোৱা ই একবাৰে মাইকীৰ নিচিনা কথা পাতে বাকলি কথা পাতি চাবাচোন হাঁহি মৰিবা সেইটাই পুলিচত হামাল কেনেকে সোমাওতে চাগে মতা নিচিনাই আছিলে পিছত মাইকিলে ডেভেলপ হ'ল চাগে মতা মানুহ একজন মাইকীৰ নিচিনা হোৱাটোক তুমি ডেভেলপ বুলি কৈ আছা মোটামুটি ডেভেলপ বুলিয়ে ধৰিব পাৰি কিন্তু ল'ৰাটোৰ লগত কথা পাতি বেয়া নিচিনা কিন্তু নালাগিল দেই কথা পাতি চাবা লাগিব কোননো সেইটা উমা হেৰি কি হ'ল একেবাৰে ভাগৰি পৰিছো জানে কিয় মানে ৰ'দত খোজ কাঢ়ি কাঢ়ি একদম টিপা লাগি গৈছিল এতিয়া কিবা সেই ছাতিটোৰ তলত সোমাইহে মনটো ভাল লাগিছে একেবাৰে বৰাহঁতৰ তলত জিৰবা নিচিনা লাগিছে আকৌ এজনী ইমান ধুনীয়া আপুনি পুলিচে নে বাৰু কিয় কিবা সন্দেহ আছে নাই এনেই সুধিলো ন আপুনি বেহৰবাৰী আউটপোষ্ট ময়ো তালৈকে আহিছো কিয় ৰাম কি গৰম মাৰিছে মানুহ মৰি যাব দেখোন পুৱাকে পুৱা বেঙেনা দিছে সিজি গৈছোগে আৰু একে বেঙেনা পিটিকাটো টাইপ হৈছে আৰু চা গাৰ ৰং চাচোন ক'লা হৈ গৈছেগে একে ক'লা বেঙেনাটো হোৱা দিয়ে হৈছে আৰু চা আৰু নোৱাৰি দেই নোৱাৰি আৰু গা বেয়া হৈ যাব একে পোক লগা বেঙেনাটো নিচিনা হৈ যাব কথা পাতি তই বেঙেনা বেঙেনাকে আছ যে কিয় তই মোৰ লগত এনে কিবা খেলি মেলি কৰা নাইতো একোতো নকৈছে চা সি কিবা এটা গণ্ডগোল কৰিছে মোৰ মনটোৱে গোন্ধাইছে কেছটো কি কিয় লাগে মোৰ ফোন নাম্বাৰটো কাম আছেও দিয়াচোন কি কামত লাগে মই লাগিলে পিছত আহি এপাক তোমাক ধুনীয়াকে বুজাই যাম হা এতিয়া কেকেচা নাহা আগতে পিটিককে নম্বৰটো লিখি দিয়াচোন কেকেটা আহিলে কি হব চেহেৰাটো চাই বেছি প্ৰশ্ন কৰি আছা আৰু ফোন নম্বৰটো লিখি দিয়া যদি দিয়া আৰু নিদিয়া যদিও আৰু লিখি দিয়া দিয়া এই চব মানে ক'ৰ পৰা ওলাহি জানো মূৰটো চুমাবলে দিয়া দিয়া আৰু যে তুমি কাকো ক'ব নালাগিছে আৰু যদি কোনোবা ফোনত মোক বিচাৰ মোক হাতকে মাতি দিলে হৈছে ফোন কৰিলে মাতিবা হা তাৰ ফোন অহাৰ কথা কৈছ তই কি ইংগিত দিছ কি ইংগিত দেখা পপ্পু পাছ হৈ গয়া সি আজিকালি পুলিচকো বেঙেনা দিব পৰা হ'ল ভালে আছে ভালে থাকিলে আৰু থানালৈ আহোনে ল পাছ কিমান চনত কৰিলে মই দেখোন লৈ পঢ়া নাই নহয় ডাইৰেক্ট মোৰ কুৱেশ্যনটো কাটি দিলে যে সেইকাৰণে ল পঢ়া বুলি ভাবি চা বাইদেউ হাঁহি দিছে এতিয়া কয় এখেতে মোক বেয়া পাই আছে নেকি নাই কিয় বেয়া পাম বাৰু এই আকৌ মোৰ ওপৰত এনেই গৰম কিয় মই বোলে মান সন্মান বুজি নাপাওঁ এতিয়া আপুনি চাওক থিয় হৈ আছে মই গম নাপাওঁ
চেণ্ডেলৰ কিবা প্ৰব্লেম এটা হৈছে কাৰণে মই মাৰি ভণ্টি অ ড্ৰাইভাৰো বাইকখন লৈ গ'ল নেকি আজি অ মোৰ কিয় বাইকখন আজি অকণ লৈ যাব লাগে বাৰু কিয় নিলেনো কি হয় আজি মই বাইকখন লৈ যোৱা কথা আছে ই ইমান আচৰিত হ'বলৈনো কি হ'ল বাৰু হিৰো সেই গছত গৰু উঠা কথা কেলে ক বাৰু কি গছত গৰু উঠা কথা ক'লো মোৰ আজি পৰ্যন্ত বাইক শিকাৰ কথা নাছিল অ হিৰো মগটো থৈ দিবি তাত আহ তুমিতো মোক আজি পৰ্যন্ত কোনো এটা কথাত উৎসাহ দিয়েই নাপালা আশা কৈছো হেৰো কা ক'ব আহক বাইদেউ আহক আহক লাজ কৰিব নালাগে লাজ আকৌ কিয় কৰি নকৰে ভালেই এটা কাম কৰক আপুনি ইয়ালৈ গৈ থাকক মই গৈ আছো যাওক কোনোবা আছে হবলা এইবোৰ কাম ভিতৰতে কৰি আহিব নোৱাৰে আপুনি মানসী বৰুৱা মোৰ নাম এনে কথাটো কি আছিলে কথাটো মানে ছাৰ এফালে আছে কি হ'ল কি হ'ল লাজমান বোলা বস্তু একো নাই আপোনাৰ থাকিব লাগে তো কিয় নাই আপোনাৰ যদি কাপোৰ কানি ঠিকে কৰিবলৈ আছিলে বাথৰুমৰ ভিতৰত কৰি নাহিলে কেলে মোৰ আজি ৰাকেশৰ বেমাৰটো লাগি মই এতিয়া মানুহজনী আগত লাজ পোৱা নাই মই জানো নে কি কথা পাতি থকা দেখা নাই হা গোটেই নাক কাণ কাটি শেষ কৰি পেলাব আপোনাক হেৰো পৃথিৱীত তোৰহে নাক আছে চিঞৰিছে চাচোন ভালে আছে ভালে থাকিলে আৰু থানালৈ আহোনে ল পাছ কিমান চনত কৰিলে মই দেখোন লৈ পঢ়া নাই নহয় ডাইৰেক্ট মোৰ কুৱেশ্যনটো কাটি দিলে যে সেইকাৰণে ল পঢ়া বুলি ভাবি চা বাইদেউ হাঁহি দিছে এতিয়া কয় এখেতে মোক বেয়া পাই আছে নেকি নাই কিয় বেয়া পাম বাৰু এই আকৌ মোৰ ওপৰত এনেই গৰম কিয় মই বোলে মান সন্মান বুজি নাপাওঁ এতিয়া আপুনি চাওক মই সোমাই আহিছো আপুনি থিয় হৈ আছে মই গম নাপাওঁ চেণ্ডেলৰ কিবা প্ৰব্লেম এটা হৈছে কাৰণে মই মাৰি এইবিলাক চিম্পুল কথা মাৰি আহিছো এতিয়া আপুনি কওকচোন বাইদেউ চেণ্ডেল মাৰি আহিলে সন্মান যাব নে মই খুলি আহিলে সন্মান যাব চাওঁ মানে আকৌ কি হ'ল নিশ্চয় শুনিবই এতিয়া মানুহৰ আগত কি ফটোৱা কথা কৈ থাকে কি ফটোৱা কথা ক'লো এই মনে মনে বুলি কৈছো নে নাই এই মানুহগৰাকীৰ আগত আপুনি পেনৰ চেইন খোলা মেলা কথা কেলে কৈ আছে সি অসভ্য ছোৱালীও তেখেতৰ গিৰিয়েকে পেণ্ট নিপিন্ধে পেণ্টত চেইন নাই নেমাৰে সুধি দিম ইছৰাম চাহ আহিবলৈ চোন গোটেই কথা লগাই আছো ৰ'ব ছাৰক এইবোৰ কথা কবি চাবি আকৌ লকাপৰ এই ৰদত মূৰ মাৰি মোৰ চেপেটা কৰি পেলাম চাওঁ কৰকচোন কেনেকে কৰে মোৰ নহয় মোৰ নিজৰটো মাৰিয়ে দিম ৰ তোমাৰ যে চকু কেইটা যে বহুত ধুনীয়া একদম কাটিলা ফাটিলা না মানে হিন্দীত কৈছো মানে তোমাৰ চকুযোৰ যদি কোনোবা লৰাই দেখে একে চাউনিতে একেবাৰে লৰাই হাৰ্টবিট বন্ধ হৈ যাব হ'ব নেকি হেণ্ডচামটো কিবা মোৰ ভাল নালাগে বিউটিফুল বুলি ক'লেও হয় কিয় হেণ্ডচাম ৱাৰ্ডটো কিবা ৰাফ লাগে কিন্তু বিউটিফুলটো ভাল লাগে